নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি আকৌ এটা নতুন চাকৰিৰ খবৰ লৈ আহিছোঁ। চাকৰিটো হৈছে গাঁওবুঢ়াৰ চাকৰি। শিৱসাগৰ জিলাৰ কিছুমান গাঁওসমূহত কিছুমান চৰকাৰী গাঁওবুঢ়া পদ খালী হৈ আছে আৰু সেইবিলাক পদ পূৰণ কৰিবৰ কাৰণে শিৱসাগৰ উপায়ুক্তই বিজ্ঞাপন জাৰি কৰিছে। আৰু আপোনালোকে কি কোৱালিফিকেশ্যন লাগে, কেনেকৈ কি কৰিব লাগে আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰে তেওঁলোকে এপ্লিকেশ্যন ফৰ্মখন ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব, যিটো অসমৰ গেজেটৰ খণ্ড 9ত যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেই ষ্টেণ্ডাৰ্ড ফৰ্মখনত এপ্লাই কৰিব লাগিব। ভালদৰে ভিডিঅ'টো চাই থাকক, কেনেকৈ কি কৰিব লাগে, এপ্লাই কৰিব লাগে। মই আপোনালোকক যিমান পাৰি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে ইয়াতে লিখা আছে, যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব তেওঁলোকে তেওঁলোকৰ কোনখন গাঁৱৰ কাৰণে এপ্লাই কৰিছে গাঁওবুঢ়া পদৰ বাবে সেই গাঁওখনৰ নাম লিখিব লাগিব আৰু তেওঁলোকৰ ফোন নাম্বাৰটো স্পষ্টকৈ একদম লিখাটো বাধ্যতামূলক, ভালকৈ লিখি দিব লাগিব। আৰু শিৱসাগৰ জিলাৰ কোনটো ৰাজচক্ৰৰ কোনটো মৌজাৰ কোন গাঁওসমূহত গাঁওবুঢ়া পদবিলাক খালী হৈ আছে চাওঁ আহক। এতিয়া 1 নম্বৰতে ৰাজচক্ৰ আমগুৰি, যিটো শলগুৰি মৌজা আছে, শলগুৰি মৌজাৰ অন্তৰ্গত জয়সাগৰ, ৰুদ্ৰসাগৰ, গড়কাষৰীয়া, জেৰেঙাহাবি গাঁও, এই 4টা গাঁওখনত খালী হৈ আছে গাঁওবুঢ়া পদ, যিটো শলগুৰিৰ মৌজাৰ অন্তৰ্গত। গতিকে যিসকল কেণ্ডিডেটে এপ্লাই কৰিব খোজে এইকেইটাত কাৰণে এপ্লাই কৰিব পাৰিব। 2 নম্বৰটো হৈছে আমগুৰি ৰাজচক্ৰ আৰু মৌজাটো হৈছে শলগুৰি। মৌজাটো একেই শলগুৰিয়ে, কিন্তু ৰাজচক্ৰটো আমগুৰি হয়। ইয়াৰ অন্তৰ্গত গাঁওখনৰ নাম হৈছে চিৰাখুন্দা গাঁও, ইয়াতো গাঁওবুঢ়া পদটো খালী হৈ আছে। 3 নম্বৰত আছে ডিমৌ ৰাজচক্ৰ আৰু মৌজাটো হৈছে নিতাই পুখুৰী। এই নিতাই পুখুৰীৰ মৌজাৰ অন্তৰ্গত গাঁওসমূহ হৈছে ফাটগাছ, গোসাইগাঁও আৰু পাৰ্লিগুৰি। এই 3টা গাঁওখনতো গাঁওবুঢ়া পদটো খালী হৈ আছে। এতিয়া বন্ধুসকল কি অৰ্হতা লাগিব আমি চাওঁ আহক। 1 নম্বৰ, আবেদনকাৰীটো ভাৰতীয় নাগৰিক হ'বই লাগিব আৰু আপোনালোকে যিখন গাঁৱৰ বাবে গাঁওবুঢ়া পদটো এপ্লাই কৰিব বা গাঁওবুঢ়া পদৰ কাৰণে আবেদন জনাব সেইখন গাঁৱৰে আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব। মানে যিখন গাঁৱৰ বাবে আপুনি গাঁওবুঢ়া এপ্লাই কৰিব সেইখন গাঁৱৰে আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব। বেলেগ গাঁৱৰ যদি বাসিন্দা হয় আপুনি বেলেগ গাঁৱৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। আপোনাৰ যিখন গাঁও সেইখন গাঁৱৰহে আপুনি গাঁওবুঢ়া হ'ব পাৰিব। আৰু 2 নম্বৰতে হৈছে আবেদনকাৰীৰ বয়সৰ সময়সীমা দিছে মিনিমাম 25 বছৰ, মানে ন্যূনতম 25 বছৰ হ'ব লাগিব, 25 বছৰতকৈ বেছি হ'ব লাগিব। আৰু শিক্ষাগত অৰ্হতা এডুকেশ্যনেল কোৱালিফিকেশ্যন দিছে 10ম শ্ৰেণী উত্তীৰ্ণ, মানে ক্লাছ 10 পাছ হ'ব লাগিব মিনিমাম। 3 নম্বৰতে দিছে আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব লাগিব, মেণ্টেলি একদম মানে ষ্ট্ৰং হ'ব লাগিব। 4 নম্বৰত দিছে আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া আৰু কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব। 5 নম্বৰ হৈছে আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব, মানে যিবিলাকে চৰকাৰী চাকৰি কৰিছে তেওঁলোকে গাঁওবুঢ়া পদটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। 6 নম্বৰত আছে আবেদনকাৰীৰ নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব। আপোনালোকে যিখন গাঁৱৰ বাবে গাঁওবুঢ়া পদটো এপ্লাই কৰিব সেইখন গাঁৱতে আপুনি আপোনাৰ স্থাৱৰ সম্পত্তি থাকিব লাগিব, আপোনাৰ নামত সম্পত্তি থাকিব লাগিব। 7 নম্বৰত আছে আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব। আপুনি কোনো পলিটিকেল মেম্বাৰ হ'ব নোৱাৰিব কোনো ৰাজনৈতিক দলৰ, পলিটিকেল পাৰ্টিৰ। 8 নম্বৰত আছে আবেদনকাৰী সমাজৰ এজন উচ্চ মৰ্যাদা সম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হোৱাটো প্ৰয়োজনীয়, মানে সমাজত আপোনাৰ এটা নাম থাকিব লাগিব। আৰু 9 নম্বৰত দিয়া আছে আবেদনকাৰী প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণকাৰী তথা চৰকাৰক সহযোগ কৰা ব্যক্তি হোৱাটো বাঞ্ছনীয়, মানে আপুনি বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰা হ'ব লাগিব বা প্ৰাকৃতিক দুৰ্যোগবিলাকত আপোনালোকে চৰকাৰক সহযোগ কৰা ব্যক্তি হিচাপে পৰিচয় হ'ব লাগিব। 10 নম্বৰ আবেদনকাৰীৰ 2টাকৈ অধিক সন্তান থাকিব নালাগিব। এতিয়া আহিছোঁ আপোনালোকে এপ্লাই কৰাৰ সময়ত কি ডকুমেণ্টছ দিব লাগিব। 1 নম্বৰতে হৈছে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, মানে PRC। 2 নম্বৰতে আছে বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, এজ চাৰ্টিফিকেট বা মেট্ৰিকৰ চাৰ্টিফিকেট দিব লাগিব। 3 নম্বৰতে দিছে পাকিজাই দেনামুক্ত প্ৰমাণ পত্ৰ। 4 নম্বৰত দিছে স্থাৱৰ সম্পত্তি প্ৰমাণ পত্ৰ। ইয়াতে লিখিছে ব্ৰেকেটত, যিটো আপুনি জমাবন্দীৰ শেহতীয়া কম্পিউটাৰাইজ যিটো উলিয়াব সেইটো দেখাব পাৰিব। মাটি থকা প্ৰমাণ পত্ৰ, খাজনা দিয়া ৰচিদ, এইবিলাক আপুনি প্ৰমাণ পত্ৰ দিব লাগিব। 6 নম্বৰতে আছে আবেদনকাৰীৰ 2টাতকৈ অধিক সন্তান নাই বুলি স্পষ্টকৈ আপুনি এখন শপতনামা দাখিলত উল্লেখ কৰি দিব লাগিব। গতিকে এইখিনি আছিল কি ডকুমেণ্টছ লাগে। তাৰপিছত লাষ্টত কি লিখিছে, যদি প্ৰাৰ্থীসকলে এপ্লাই কৰোঁতে যদি ভুৱাকৈ এপ্লাই কৰে বা মিছলীয়া প্ৰমাণ দিয়ে বা যদি মিছা প্ৰমাণ পত্ৰসমূহ জমা দিয়ে তেন্তে সেই
প্ৰাৰ্থী বা কেণ্ডিডেটজনক অতি তৎক্ষণিকভাৱে পদটোৰ কাৰণে নাকচ কৰা হ'ব আৰু লগতে আইনী ব্যৱস্থা লোৱা হ'ব। আৰু আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন আৰু ডকুমেণ্টছবিলাক কি কৰিব লাগিব, আপোনালোকে শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈ পিনে দিব লাগিব। কিমান তাৰিখৰ আগত? 25/8/2021 তাৰিখৰ আগত, তাৰ আগতে দিব লাগিব। এটা কথা মনত ৰাখিব, যিটো গাঁৱৰ বাসিন্দা সেই বাসিন্দাৰ বাবেহে গাঁওবুঢ়া পদটোৰ বাবে আবেদন কৰিব পাৰিব। গতিকে বন্ধুসকল, নিশ্চয় আপোনালোকে বুজি পাইছে। আজিৰ এই এটি সৰু ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লৈ যেন। আজিলৈ ইমানতে, ধন্যবাদ।